বৰষুণ দি আছিল গতিকে বেছি পলম নকৰি সোনকালে গৈ থাকোঁ যিহেতু ৱেডাৰৰ কোনো ভৰসা নাই পুতুককৈ ইয়াতে বৰষুণ হয় পুতুককৈ ৰ'দ দিয়ে Hey guys, good morning. Welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে গতিকে মই আজি আপোনালোকক লৈ আহিছোঁ আন এটি ব্লগলৈ এতিয়া বাজে ৰাতিপুৱা 9টা সো অলৰেডি আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল সো লাঞ্চৰ বাবে মই বনাই আছোঁ ভেজ বিৰিয়ানী খুব সিম্পল ষ্টাইলত অবভিয়াছলি ইন মাই ষ্টাইল ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ বনাওঁ আৰু লাঞ্চ কৰাৰ পিছত আমি গৈ আছোঁ অকণমান শ্বপিং কৰিবলৈ যিহেতু আমি ঘূৰিবলৈ গৈ আছোঁ ফৰ নেক্সট 2-3 ডেজ গতিকে অকণমান লাগতিয়াল বস্তু ল'ব লগা আছে সো ক'ত গৈ আছোঁ কেনেকুৱা ঠাই হয় আপোনালোকক নিশ্চয় জনাম বাৰু তাৰ বাবে ভিডিঅ'টো শেষ লৈ চাবলৈ নাপাহৰিব গতিকে বলক এতিয়া ভেজ বিৰিয়ানীটো বনাওঁ আপোনালোকক দেখুৱাওঁ কেনেকৈ বনাওঁ সো লেটছ গো সো বিৰিয়ানীৰ বাবে মই ৰাইচখিনি এতিয়া পোনপ্ৰথমে বইল কৰিবলৈ দিম যেহেতু ঘৰত বাসমতি ৰাইচ নাছিলে সো ঘৰতে যিটো এভেইলেবল চাউল হয় সেইটোৰে মই আজি বিৰিয়ানী বনাম সো এয়া মই চাউলখিনি বইল হ'বলৈ দিছোঁ বাছ জাষ্ট 80% কুক হ'ব লাগিব তাৰপিছত আমাৰ ৰাইচখিনি হৈ গ'ল এতিয়া অকণমান তেলত মই পিঁয়াজখিনি ৰংচুৱাকৈ ভাজিম আৰু এয়া মই বনাম বেৰিষ্টা যিহেতু বিৰিয়ানী হয় গাইজ এণ্ড উইদাউট বেৰিষ্টা ইটছ ইনকমপ্লিট আৰু আপুনি দেখিছে মই বহুত কম তেলত বনাইছোঁ অকণমান তেলত পিঁয়াজখিনি এই ৰংচুৱাকৈ ভাজিলোঁ আৰু জাষ্ট মোৰ বেৰিষ্টা হৈ গ'ল এতিয়া মই প্লেটত এনেকৈ ল'লোঁ ঠাণ্ডা হ'বলৈ দিছোঁ এণ্ড ইটছ ৰেডি যিহেতু ভেজ বিৰিয়ানী হয় সো মোৰ লগত এইখিনি ভেজিটেবল এভেইলেবল আছিলে সেয়া হৈছে কেপচিকাম গাজৰ আৰু আলু আৰু এয়া পনীৰ আছিলে সো পনীৰখিনি এনেকৈ কিউবছ কৰি মই কাটিছোঁ তাৰপিছত এতিয়া পনীৰখিনি মই ফ্ৰাই কৰিম তাৰ বাবে পনীৰখিনি মই মেৰিনেট কৰিছোঁ উইথ ৰেড চিলি পাউডাৰ টাৰ্মাৰিক আৰু সল্ট এতিয়া অকণমান তেলত ধুনীয়াকৈ টিল টাৰ্ণছ ইনটু গল্ডেন ব্ৰাউন এতিয়া পনীৰখিনি ধুনীয়াকৈ ফ্ৰাই কৰি উলিয়াম পনীৰখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল এতিয়া বলক আমি ভেজিটেবলখিনি ধুনীয়াকৈ মেৰিনেশ্যন কৰোঁ তাৰ বাবে 2 টেবলস্পুন য়োগাৰ্ট এয়া মই দিছোঁ ৰেড চিলি পাউডাৰ নিমখ জিৰা পাউডাৰ হালধি আৰু জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু সেই যে ফ্ৰাই কৰা বেৰিষ্টাখিনি তাৰ অকণমান ইয়াতে মই দি কিনে মেৰিনেশ্যন কৰিম আৰু এয়া ভেজিটেবলখিনি মেৰিনেশ্যন হৈ গ'ল সো অকণমান সময়ৰ বাবে থৈ দিম ফৰ 20 to 25 মিনিটছ যিহেতু 20 মিনিটছ হৈ গ'ল সো এতিয়া পেনত অকণমান ঘি আৰু ইলাইচি দি কিনে গৰম হোৱালৈকে ফোৰণ দি কিনে এতিয়া ভেজিটেবলখিনি ইয়াতে দি দিম আৰু এয়া মই ইণ্ডিয়াৰ পৰা লৈ আহিছিলোঁ বিৰিয়ানীৰ যিটো ফ্লেভাৰ হয় কেওৰা ৱাটাৰ আৰু ৰ'জ ৱাটাৰ এইটো এতিয়া মই গাখীৰত মিক্স কৰি কিনে থৈ দিম যেতিয়া মই দম লগাম বিৰিয়ানীটো তেতিয়া এই মিশ্ৰণখিনি মই তাতে ইউজ কৰিম বেছি নালাগে জাষ্ট 2-3 drops in a milk and that's enough সো বিৰিয়ানী হৈ গ'ল এতিয়া মই ফইল পেপাৰেৰে ধুনীয়াকৈ মেৰিয়াই 20 মিনিটছৰ কাৰণে ইন এ ল' ফ্লেম দম হ'বলৈ দিম সো গাইজ এয়া বিৰিয়ানী ৰেডি হৈ গ'ল খুব সিম্পল ষ্টাইলত মই বনাইছোঁ আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰি চাব খাই বহুত ভাল লাগে আৰু এতিয়া আমি লাঞ্চ কৰি লওঁ বহুত ভোক লাগিছে সো গাইজ ৰেডি হৈ গ'লোঁ মল যাবলৈ এতিয়া বাজে আবেলি 3:30 সো লাঞ্চ কৰি অকণমান ৰেষ্ট কৰিলোঁ যিহেতু সোনকালে উভতিব লাগিব
সো সোনকালে ৰেডি হৈ গ'লো মলটো ইয়াৰ পৰা দূৰ হয় সো যাওঁতে 15 to 20 মিনিটছ আহোঁতে 15 to 20 মিনিটছ আমি যাম ট্ৰমেৰে সো তাতেও অকণমান সময় লাগিব আৰু সোনকালে উভতিব লাগিব সো যাওঁ বোলক ৰেডি হৈ গ'লো সো লেটছ গো এতিয়া ৱেডাৰটো অকণমান ভাল কৰিছে অলপ আগতে বৰষুণ দি আছিল গতিকে বেছি পলম নকৰি সোনকালে গৈ থাকোঁ যিহেতু ৱেডাৰৰ কোনো ভৰসা নাই পটককৈ ইয়াতে বৰষুণ নহয় পটককৈ ৰ'দ দিয়ে যিহেতু ছামাৰ চলি আছে চ' ৱেডাৰ ইজ ভেৰি আনপ্ৰেডিক্টেবল হিয়াৰ চ' অলপ গৈ থাকোঁ চ' গাইজ এয়া আমি আহি পালোঁ মল সো গাইজ আপোনালোকে কোনে কোনে বাৰু মলত এনেকৈ শ্বপিং কৰি ভাল পায় কমেণ্টত জনাবচোন মই অৱশ্যে অনলাইন শ্বপিংটোৱে প্ৰেফাৰ কৰোঁ ইণ্ডিয়াত থাকোঁতে মই প্ৰায় অনলাইন শ্বপিঙে কৰিছিলোঁ আৰু এনেকৈ মলত শ্বপিং কৰিলে গাইজ নাজানো মই বহুত বেছি কনফিউজ হৈ যাওঁ আৰু এটা বস্তু কি ইয়াতে কম্পেৰিজন টু ইণ্ডিয়া ইয়াতে কাপোৰৰ প্ৰাইচ বহুত বেছি চ' সেইটো এটা দিগদাৰ হয় গতিকে বহুত ভাবি চিন্তি চুজ কৰিব লাগে চ' কাপোৰ অলপমান ট্ৰাই কৰি চালোঁ আৰু যি বস্তু লাগিছিলে লৈ ল'লোঁ চ' শ্বপিংখিনি হৈ গ'ল বহুত টাইম ঘূৰিলোঁ আৰু সৰু সুৰা কিছুমান লাগতিয়াল বস্তু আছিলে সেইখিনিও লৈ ল'লোঁ গতিকে এতিয়া ঘৰ উভতিব হ'ল বহুত বেছি ভাগৰ লাগিছে চ' গাইজ বোলক এতিয়া যাওঁগৈ সো গাইজ আমি আহি পালোঁ সো আহি কিনে ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু অকণমান কফি খালোঁ সো এতিয়া ৰিলেক্স লাগিছে সো আপোনালোকক কৈছিলোঁ যিহেতু আমি ফুৰিবলৈ যাম ক'ৰবাত গতিকে আপোনাক অকণমান হিণ্ট দি দিছোঁ এই জেগাটো হৈছে চাউদাৰ্ণ পাৰ্ট অফ পলেণ্ড বেচিকেলি ইটছ নন এজ দ্য উইণ্টাৰ কেপিটেল অফ পলেণ্ড উইণ্টাৰত ইয়াৰ যিটো সৌন্দৰ্য বহুত ধুনীয়া হয় বেচিকেলি নৱেম্বৰ ডিচেম্বৰ স্ন'ফল বহুত ধুনীয়াকৈ হয় বাট আনফৰ্চুনেটলি আমাৰ হঠাৎকৈ প্লেন হৈ গ'ল চ' যিহেতু হাজবেণ্ডৰ ছুটি আছে চ' সেনেকৈ আমাৰ প্লেন হ'ল এইটো ছামাৰৰ কাৰণে বহুত কিবা কিবি স্পেচিয়েলিটি আছে এই জেগাটোৰ যেনেকুৱা হাইকিং ট্ৰেকিং চ' গাইজ নেক্সট ব্লগত সেই ঠাইখনৰ সৌন্দৰ্য আপোনালোকৰ আগত নিশ্চয় লৈ আহিম আৰু এই ব্লগটো চাই আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ চি ইউ ইন দ্য নেক্সট ব্লগ টিল দেন টেক কেয়াৰ বাই